তো এইবোৰ হয় লবৰৰ মানে গছৰ পৰা অহা চ' বন্ধুসকল আহিছে না পথত আহিছে না ভিডিঅ' অনেক নাই দেখোন কলা কলা হৈ আছে চ' বন্ধুসকল মই ইয়াতে আহিছিলোঁ আৰু অহাৰ পিছত এইটোৱে হেল্ল' বন্ধুসকল তো আজি মই গৈ আছোঁ এফালে মানে ক'ত গৈ আছোঁ পিছত গম পাব ব্লগটো চাই থাকিলে আৰু মৰম দিবলৈ নাপাহৰিব আৰু যোনে যোনে নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি লওক এতিয়াই আৰু পিছত মানে এক্সট্ৰিম ৰাইড আহি আছে চ' সেইটো কাৰণে ছাৰপ্ৰাইজ তো বলক আজি আমি এফালে গৈ থাকোঁ মানে বেছি দূৰ নহয় ইয়াৰ পৰা 65 ইমানমান কিলোমিটাৰ হ'ব তো বলক আমি গৈ আছোঁ নে কি কোৱা বন্ধুসকল তো বলক মটৰ ব্লগত লগ পাই আছোঁ Hello, mic test. Hello, mic test. Hello, mic test. তো বন্ধুসকল ওলালোঁ এতিয়া যাবৰ কাৰণে আৰু গৈ আছোঁ দেৰিও হৈছে কিন্তু 2টা বজাত যোৱাৰ কথা আছিল এতিয়া বাজিলে 3টা সেইটো কাৰণে অলপ দেৰি হৈছে আৰু বাকী সকলোৰে ভাল ন মোৰ মাইকৰ প্ৰব্লেম দি আছিল আগতে আৰু প্ৰব্লেম দিয়াটো কাৰণটো হ'ল এডাপ্টাৰটো চ' এডাপ্টাৰটো 5টা চেঞ্জ কৰিলোঁ গোটেই 5টাই বেয়া সেইটো কাৰণে আৰু আজি চাউণ্ডটো কেনেকুৱা হৈছে গম নাপাওঁ আৰু যিডাল লগাইছোঁ সেইডাল বহুত দীঘল তার হয় চুটি নহয় আৰু কোনোমতে লগাই থৈ দিছোঁ আৰু আঠা পঠা দি কিনে আৰু বাকী সাউন্ড কেনে আহে ক'ব নোৱাৰোঁ পিছত চালেহে গম পাম যদি সাউন্ড নাহে আৰু পিছত দিগদাৰ হৈ যাব যে সাউন্ডে নাই বলে আগতে পুলকাৰ ঘৰত যা আৰু পুলকক লৈ পেলাই আজি পুলকক দেখাম অভয়পুৰীখন কেনেকুৱা চ' সেইটোৱে কথা বন্ধুসকল এতিয়া উঠিলোঁ হাইৱেত আৰু হাইৱেৰ পৰা গৈ আছোঁ এইটোৱে হ'ল আমাৰ সৰভোগৰ হাইৱে মানে চবৰে কাৰণে সৰভোগৰ বুলি কি ক'ম হয় নে নহয় তো বলক আগলৈকে তো কেনেকুৱা হয় ক'ব নোৱাৰোঁ আজি চাউণ্ড কোৱালিটি আৰু এই চাউণ্ড কোৱালিটি ভালে হ'ব লাগে যদি বেয়া হয় আৰু দিগদাৰ হৈ যাব তো জাষ্ট পুলকক ল'লোঁ এইফালে পুলকে পিছফালে বহি আছে এইটো আৰু গৈ আছোঁ আমি লাহে লাহে এইফালে হ'ল কহুৱা বন তো গানটো মনত পৰিছে কহুৱা বন তাৰিখে আল ফুলে হাতেৰে তো বলক আমি গৈ থাকোঁ পুলক আৰু মই আৰু চেদ থাকিলে মানে নয়ন থাকিলে তাকে লৈ গ'লোঁ হয় কাৰণ তাৰ ইণ্টাৰভিউ আছে কাৰণে গম পাইছে সেইটো কাৰণে আৰু এইখন গ্লাছ লুজ হৈছে টাইট কৰিব লাগিছিল কিন্তু সময় নহ'ল টাইট কৰা আৰু সেইটো কাৰণে আৰু মোৰ গ্লভছ নিপিন্ধাৰ কাৰণে এইবিলাক মই যে গ্লভছ পিন্ধা নাছিলোঁ দিল্লীলৈকে এইবিলাক মানে গৰমৰ কাৰণেও এইবিলাক কহুৱা ওলাইছে কহুৱা তো ঠিক আছে বলক আগলৈকে গৈ থাকোঁ আমি চ' বন্ধুসকল আমি পালোঁ টল প্লাজা আৰু এয়া হ'ল বিজনীৰ টল প্লাজা চ' এইটোৱে টল প্লাজা আৰু পইচা লয় ইয়াতে মানে গাড়ী গ'লে আৰু সেই ভাল দিয়ে বাইকত নলয় সেইটোৱে ভাল আৰু বাকীটো কি ক'ম কেনে নহয় গাড়ীগিলাৰ পইচা লয় তো বন্ধুসকল এটা বস্তু চোৱা আগৰ পিনে কি পাহাৰ চ' মাউণ্ট
মাউণ্টেন আৰু যাব মন গৈছে, কিন্তু কি কৰিবা, যাম বেছিদিন নাই আৰু আকৌ যাম, ক'ত যাওঁ ঠিক নাই। আৰু আগৰ পিনে পাহাৰ দেখা পাই মজা আল্টিমেট মজা লাগিছে। কাৰণ कोई ठिकाना नहीं है, खुशी का कोई ठिकाना नहीं है, इसीलिए तो माउंटेन बोलते माउंटेन। सो এইফালে যায় বঙাইগাঁও আৰু আমি যাম চিধা সব মাউন্টেনৰ ওপৰেদি ফালি তো ধূলি বালি খাই কিনে আহি পালোঁ আৰু কোনোমতে এক টুকুৰা, আকৌ আৰু এক টুকুৰা আছে যাবৰ কাৰণে। কাৰণ ধূলি হৈছে ৰাস্তাটোৰ কাৰণে, ৰাস্তাটো বনাই আছে, এয়া ৰাইট চাইডৰ ৰাস্তাটো বনাই আছে। আৰু আমাৰ দাচাৰ ঘৰ পাই গ'লোঁ, আৰু দাচাৰ ঘৰত কোনফালেদি যায় সেইটোহে সন্দেহ লাগছে মোৰ। এইফালেদি যাম নে সেইফালেদি যাম, কোনফালেদি যাম। এইফালে ৰাস্তাটো এইফালে আছিল। কি জংঘলত কৰি থৈ দিছে যে, কেছটো কি ধৰিব পৰা নাই। কি মাল আছে, কি ৰাখি থৈ দিছে এইগিলা। হা অঁ ক'ত লৈ যায় বৰ্ডাৰত ভূটান চাইনা। আজিকালি বেপাৰী মানুহ হৈছে হিৰক, পুৰা ফুল বেপাৰী। এই চা কি ৰাখি ধৰিছে, লোকেল মুৰ্গী পুৰা, ওই দুটি বিটলি চব মাল আৰু এয়া দেখছা দুনিয়াৰ মাল আৰু কাই পায় সেই মাখাটো থুপৰি লাগি আছে এইকেইটা। তো বন্ধুসকল ইয়াক ল'লোঁ হিৰকক, আৰু এতিয়া গৈ আছোঁ আগৰ ফালে। মজা লাগিব মজা। আৰু সেইটো কি ওলাইছে নহয়, সেইটো ডুবিবহে, কিন্তু মজা লাগছে, আল্টিমেট লাগছে। যিটো মানে ক্ৰছ হৈ আছে নহয় লাইটৰ, মানে টৰ্চৰ পোহৰৰ নিচিনা মজা লাগছে এইটো একদম A1। আৰু এইফালে ধূলা। হেল্ল' বন্ধুসকল, তো আহি পাইছিলোঁ আমি দীপৰ ঘৰত, আৰু এতিয়া ক'ৰবাত যাই আছোঁ মানে ওচৰতে, গৈ কিনে দেখাই আছোঁ। তো বন্ধুসকল আগৰ দৰে আহি পালোঁ শংকৰখলা, আৰু আহি কিনে বহুত ভাল লাগিছে, মজা লাগিছে মজা। আৰু পিছফালে এইকেইটা পোৱালিকেইটা আছে দে, কিউট বয়। পোৱালি নহওঁ দে মই। কি নহয়? পোৱালি নহওঁ মই। পোৱালি নহয় নেকি? আই এম পোৱালি। ভিতৰত দি যাব বঢ়িয়া বস্তু সেইটোতো থাম্বনেইল। তো বন্ধুসকল আমি আহি পালোঁ এনেকুৱা জেগা টুকুৰাত, আৰু মজা লাগিছে সেইবিলাক চোৱা। তো এইটো চোৱা বন্ধুসকল, চোৱা নৈ চাহিব পাৰে দেই অলপ, কি ধুনীয়া লাগিছে, মজা লাগিছে আহি কিনে। আৰু এইকেইটা বহি আছে পুলক, বেবে, আৰু এইটো দ্বীপ, আৰু এইফালে আছে হিৰক, আৰু পুলক, বেবে, ভণ্টি। তো আহি কিনে কেনেকুৱা লাগছে ইয়াতে? আল্টিমেট। কিন্তু নৈ চাহিব পাৰে যে বেলেগৰ পৰা।
মানে পানীৰ চাউণ্ড আৰু এইফালে হিৰক আছে কেনে লাগছে আহি কিনে মজা লাগছে আগৰ পৰা আহিছোঁ আৰু আগতে গা ধুইছিলোঁ ই কৈ আছে যে গা ধুব বোলে তাতে ফটো এখনৰ কাৰণে ফটো মেইন ঠিক আছে লগ পাইছোঁ অলপ দেৰিকৈ চল 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 ইয়াৰ পৰা আমি যাওঁ কি কোৱা হিৰক ইয়াৰ পৰা আমি যাওঁ আৰু এইখিনি চাওঁ মানুহ বহুত আছে কিন্তু ভাল নালাগে কিছুমান বনাব খুজিছিলোঁ নহ'লে মানুহে চাইডে নেদে কি কৰিবি আৰু উপায় নাই তো বলক আমি আগলৈকে গৈ থাকোঁ তো এইবোৰ হয় লবৰৰ মানে গছৰ পৰা অহা তো এইবোৰ হয় লবৰৰ মানে গছৰ পৰা অহা আৰু এইবোৰ মানে একচুৱেলি কি জানানে এইবোৰ মানে গছৰ পৰা আনিছে আনি কিনে জমা কৰিছে ইয়াতে আৰু দেখাই আছোঁ কেনেকুৱা পদ্ধতিত মানে এইবোৰ কৰি আছে চ' দেখাই আছোঁ আৰু বন্ধুসকল কেনেকৈ ৰবাৰৰ গছ কাটে দেখাই আছোঁ আৰু এনেকৈ কাটে এয়া এনেকৈ কাটে এয়া এনেকৈ কাটি পেলাই ইয়াতে জমা কৰিব মানে ৰবাৰখিনি ইয়াতে জমা হ'ব তাৰপিছত ইয়াৰ পৰা আৰু বেলেগ ফালে লৈ যাব এয়া পৰি আছে এনেকৈ জমা হয় ইয়াতে জমা হৈ পৰিলে আৰু এটাত ডাঙৰ সেইটো সাঁজটো ন ডাঙৰ সাঁজটোত ৰাখি থৈ দিব এটা জমা কৰে কেইদিন লাগে 3 ঘণ্টা জমা হওঁতে 3 ঘণ্টা হয় আৰু কেইদিন লাগে শুকাওঁতে লাগে 4 দিন 5 এসপ্তাহমান লাগে তো এনেকৈ আৰু হেৰি কৰে আৰু সেইটো ক'ত দিয়ে মেচিনত দিয়ে কেইদিন লাগে 8 দিনমান লাগে আৰু এই কি কেনেকৈ বনায় মিচিঙো নি পেলাই সেইখিনি জমা কৰে কিমান দিন লাগে সেইখিনি জমা কৰোঁতে কেইদিন লাগে সেই গছৰ পৰা কাটি আনোতে লাগে এসপ্তাহমান 1 মাহমান লাগে 1 মাহ আৰু এইখিনি বনাওঁতে এসপ্তাহ শুকাওঁতে তো ঠিক আছে এইখিনিয়ে ৰবৰৰ খেতি আৰু এইবোৰ আছে ৰবৰৰ খেতি এইফালে পিছফালে আছে বুম বুম বাগান এইটো মেচিনত দিয়া ৰবৰটো এইটো মেচিনত দিয়ে মেচিনত দি কিনে এনেকুৱা পাতল কৰে আৰু পাৰ পিচ 70 টকা কৰি বিক্ৰী কৰে মানে হ'লচেলত আৰু এইবোৰে চবতে মানে ইউজ হয় টায়াৰ হওক যিকোনো ৰাবাৰৰ খেতি আৰু কি এইবোৰ চব ৰবৰৰে গছ হয় চব গোটেইবোৰ ৰাবাৰৰ আৰু বেলেগত আছে ধৰক আৰু এইবোৰ বহুত কামত লাগে সকলোৱে জানে যে ৰবৰ কেনেকুৱা আৰু ৰবৰৰ কেনেকৈ পদ্ধতি বনায় এনেকুৱা আৰু তো অলপ পিছত আকৌ লগ পাই আছোঁ তো এইটোহে তামৰাংগা বিল আৰু তই কি কৈছিলি তোহাৰ নদীটোত চাই কি বহুত ডাঙৰ ফুলকাৰবা নদীটোত চাই বহুত ডাঙৰ এইটো বহুত ডাঙৰ ইছ একেবাৰে আৰু এইটো পুলক ৱা শচীন চা কি কয় ফটো মাৰিব কয় আৰু এইটো তামলাংগা মজা হৈ আছে না চ' বন্ধুসকল মই ইয়াতে আহিছিলোঁ আৰু অহাৰ পিছত এইটোৱে তামৰাংগা বিল আৰু বিলটো ইমান ডাঙৰ নহয় মজা লাগিছে আৰু এইখিনি সময়ত দেখা পাইছে চাগে ব্লু হৈ আছে চাৰিওফালে এয়া ব্লু পূৰা ব্লু হৈ আছে মজা লাগি আছে পূৰা ছাল লাগি আছে তো ইয়াৰ পৰা যাওঁ মানে সন্ধিয়া হৈছে আৰু সন্ধিয়া হোৱাৰ কাৰণে আমাৰ দেৰি হৈছে এই মানুহটো ৰাখি আছে যাব দিয়ে নাই না কি কোৱা হিৰক হা আমি ইয়াৰ কাৰণে আটকি আছোঁ তো যাওঁ যাই কিনে হিৰকাৰ ঘৰত অলপ ৰখিম তাৰপিছত ঘৰত গুচি যাম পুলক বাই বাই যা কালি লগ পাম অ'কে যা আৰামছে আমি বাই বাই চ' বন্ধুসকল মই আহি পালোঁ জাষ্ট ঘৰ আৰু ঘৰ আহি কিনে মুখ চুখ ধুই কিনে ৰেডি মানে এডিট কৰিবৰ কাৰণে কাক দিয়াৰ কাৰণে আপোনালোকক দেখুৱাৰ কাৰণে হয়নে নহয় তো বাৰু আজিলৈ বাই বাই গাইজ চি এগেইন নেক্সট ব্লগ আৰু লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ প্লিজ কৰি দিব কাৰণ ঠিকে হ'ব বেছি দূৰ নাই তো প্লিজ শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধুৰ সৈতে তো বাই বাই গাইজ চি এগেইন নেক্সট ব্লগ বাই বাই